কং হর কারাগারে কান্দে আই দৈব কি কৃষ্ণ কলাতে লৈ ও ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ এৰাম কংহৰ কাৰাগাৰে কান্দে আই দৈব কি কৃষ্ণ কলাতে ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ এৰাম গোসাঁইও খজিব কেৱে নেজানিলে অকল বসুদেৱৰ বিনে ও কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে এৰাম কংসৰ কাৰাগাৰে কান্দে আই দৈব কি কৃষ্ণ কলাতে ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ এৰাম ঘোৰ অন্ধকাৰে স্বামী অকল হৰে কলাতে শিশু চোৱাল ও যমুনা বাঢ়িছে ফেনে পতাকাৰে সবাক নহতে পাৰ এৰাম কংসৰ কাৰাগাৰে কান্দে আই দৈব কি কৃষ্ণ কলাতে লৈ ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ এৰাম নন্দৰ ভুৱনে প্ৰভু নাৰায়ণে শিশুৰূপী বনমালী ও মৰ পুত্ৰ বুলি যশোদা গোৱালি পলাতলৈ বেকত তুলি এৰাম কংসৰ কাৰাগাৰে কান্দে আই দৈব কি কৃষ্ণ কলাতে ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ ৰাতিটো পুৱালে মোৰ বাচাক মাৰিব এচটা শিলতে থৈ পাণ্ডৱ কৃষ্ণ 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 এৰা
গগনে গরজে ঘন কোলে লয়া নারায়ণ বসুদেৱে চলে ধীৰে ধীৰে দেখিয়া হস্ৰহেন ভিজে প্ৰভু নাৰায়ণ ফনায়ে ধৰিলা ছত্ৰ হিৰে হৰি বান্ধৱ কৃষ্ণ বসুদেৱে কৃষ্ণক লৈ বৃন্দাবনে যায় ও নন্দৰ ঘৰে কইনা হৈছে আনিলে হলাই বসুদেৱে কৃষ্ণক লৈ বৃন্দাবনে Oh
কৃষ্ণ কৃষ্ণ হৰি ও হরি ও